সমাগত বাসন্তী পূজা বা নৱৰাত্ৰি, যিহেতু নৱৰাত্ৰি আমাৰ বছৰত দুটাকৈ হয়, এইটো চ'ত মাহৰ নৱৰাত্ৰি। আৰু এই নৱৰাত্ৰিক আমি বিভিন্ন ধৰণৰ, যেনেকৈ শাৰদীয় দুৰ্গা পূজা, এইখিনি সময়ত যিহেতু বসন্তকালত দুৰ্গা পূজা হয়, ইয়াক বাসন্তী পূজা বুলিও ঠায়ে ঠায়ে কয়। আৰু বহুত ঠাইত বাসন্তী পূজা খুব উলহ মালহেৰে পালন কৰা হয়। আজি ক'ব বিচাৰিছোঁ যে যিসকল লোকে নৱৰাত্ৰি এইটো সময়তো পালন কৰে, বহুতে বছৰত দুটা সময়তে নৱৰাত্ৰি পালন কৰে, গতিকে তেওঁলোকৰ কাৰণে নৱৰাত্ৰি কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ঘট স্থাপনৰ মুহূৰ্তৰ বিষয়ে জনাব বিচাৰিছোঁ। নৱৰাত্ৰি এইটো বছৰ যিটো আমি চৈত্ৰ নৱৰাত্ৰি বা চ'ত মাহৰ নৱৰাত্ৰি বা বাসন্তী পূজা যি বুলিয়ে নামাংকিত নকৰোঁ কিয়, মা দুৰ্গাৰ এই পূজাভাগ প্ৰথম দিনা আৰম্ভ হ'ব, মানে প্ৰতিপদ আৰম্ভ হ'ব এপ্ৰিলৰ 9 তাৰিখৰ পৰা। এইবাৰ কিছু পিছুৱাইছে, নৰ্মেলি দেখা যায় যে মাৰ্চৰ শেষৰ পৰাই ষ্টাৰ্ট হয়, কিন্তু এইবাৰ কিছু সংখ্যক পিছুৱাই গৈছে। 9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, সেইদিনা হ'ব প্ৰতিপদ। আৰু ই একেৰাহে মানে 9 দিন চলিব, যিটো নৱৰাত্ৰি বা নৱদুৰ্গাৰ পূজা হয়। সেয়া শেষ হ'ব 17 তাৰিখে নৱমী পূজা। আৰু এই বিশেষ সময়ত কি হয় যে নৱৰাত্ৰি এই সময়ছোৱাত যিটো নৱমী পূজা থাকে, তাত বিশেষত এটা স্পেচিয়েলিটি আছে, সেয়া হ'ল এই নৱৰাত্ৰিক ৰাম নৱমী বুলি কোৱা হয়, কিয়নো কোৱা হয় ভগৱান ৰামচন্দ্ৰৰ এই নৱমীটোতে জন্ম হৈছিলে, গতিকে সেইদিনাখন ৰাম নৱমী বুলি পালন কৰা হয়, ভগৱান ৰামৰ জন্ম উৎসৱ বুলিও পালন কৰা হয়। গতিকে এই ৰাম নৱমীৰো যথেষ্ট মহত্ব আছে। গতিকে যিসকল লোকে এই নৱৰাত্ৰিটো পালন কৰে, তেওঁলোকে বিশেষতঃ 9 তাৰিখৰ পৰা পালন কৰিব পাৰে, আৰু 17 এপ্ৰিলত নৱৰাত্ৰি পূজা হ'ব, বা যিসকলে ব্ৰতত থাকে তেওঁলোকে 17 এপ্ৰিল মা সিদ্ধিদাত্ৰীৰ পূজা কৰি উঠি তেওঁলোকৰ ব্ৰত উদযাপন কৰিব পাৰিব বা ব্ৰত ভাঙিব পাৰিব। এতিয়া ঘট স্থাপনৰ মুহূৰ্ত। নৱৰাত্ৰি 9 তাৰিখৰ পৰা, একচুৱেলি যিটো তিথি আহিব ৰাতিৰ পৰাই লাগিব 8 তাৰিখ, কিয়নো উদিত সূৰ্যৰ লগতহে যিহেতু আমি মাৰ পূজাভাগ কৰোঁ, গতিকে 9 তাৰিখে যিহেতু উদিত সূৰ্য থাকিব, প্ৰতিপদ তিথি থাকিব, গতিকে 9 তাৰিখৰ পৰাহে বিধেয় ধৰাটো। গতিকে ৰাতিপুৱা 6 বজাৰ পৰা 10:23 সময়লৈকে এই সময়ছোৱা ঘট স্থাপনৰ বাবে শুভ মুহূৰ্ত থাকিব। গতিকে যিসকলে ঘট স্থাপন কৰি পূজা কৰিব বিচাৰিছে, তেওঁলোকে এই সময়ছোৱাত ঘট স্থাপন কৰিব পাৰে। আৰু মোৰ আগৰ যিসকলে মোক জানে বা লাভ এষ্ট্ৰ' হিলিং ফ'ল' কৰি আছে আগৰে পৰা, যোৱাবাৰ মা দুৰ্গাৰ পূজাত, শাৰদীয় দুৰ্গা পূজা 2023ত মই যথেষ্টখিনি ভিডিঅ' দিছিলোঁ, কি ধৰণৰ কালাৰ আমি নৱৰাত্ৰি সেইকেইদিনত পিন্ধিব পাৰোঁ, কেনেধৰণৰ ভোগ আমি আগবঢ়াব পাৰোঁ, কেনেধৰণৰ ফুল আমি আগবঢ়াব পাৰোঁ। আপোনালোকে ডিটেইল পাই যাব, আপোনালোকে মোৰ নৱৰাত্ৰি আগৰ ভিডিঅ'খিনি যদি চাই লয়, তাত গোটেইখিনি ডিটেইলছত আছে। আৰু লগতে কেনেদৰে পূজাভাগ কৰিব, কি মন্ত্ৰ মাতিব, সেয়াও মই ডিটেইলত দি থৈ দিছোঁ। গতিকে আশা ৰাখিছোঁ অকণমান কষ্ট কৰি আগৰখিনি খুলি চাব। আৰু মই বিশেষকৈ বছৰত শাৰদীয় নৱৰাত্ৰি পূজাটোৱে কৰোঁ, আৰু বহুতে কৰে, এইটো পূজাও কৰে, খুব বেছি মান্যতাও থাকে, যিহেতু ক'লোৱে ভগৱান ৰামচন্দ্ৰৰ জন্মদিন ৰাম নৱমীৰ দিনাখন। গতিকে যিসকলে কৰিব তেওঁলোকলৈ যথেষ্ট শুভকামনা থাকিলে। আৰু প্ৰথম দিনা মা শৈলপুত্ৰীৰ পূজা হ'ব। মাৰ নামকেইটা কৈ দিছোঁ। প্ৰথম দিনা 9 তাৰিখে মা শৈলপুত্ৰীৰ পূজা হ'ব। দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ পূজা হ'ব 10 তাৰিখ। 11 তাৰিখে মা চন্দ্ৰঘণ্টাৰ পূজা হ'ব। 12 তাৰিখে মা কুষ্মাণ্ডাৰ পূজা হ'ব। 13 তাৰিখে মা স্কন্দমাতাৰ পূজা হ'ব। 14 তাৰিখে মা কাত্যায়নীৰ পূজা হ'ব। 15 তাৰিখে মা কালৰাত্ৰিৰ পূজা হ'ব। 16 তাৰিখে মা মহাগৌৰীৰ পূজা হ'ব। আৰু 17 তাৰিখে মা সিদ্ধিদাত্ৰীৰ পূজা হ'ব। মানে যিসকলে ব্ৰত কৰে, সিদ্ধিদাত্ৰীৰ পূজাৰ দিনাখন পায়সৰ ভোগ লগাই নিজৰ ব্ৰত উদযাপন কৰিব পাৰে। সকলোলৈ পুনৰাই নৱৰাত্ৰিৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। সকলোৰে মনৰ আশাবোৰ পূৰণ হওক, মায়ে সকলোকে শক্তি দিয়ক, আৰু সকলোৰে জীৱনত থকা বাধাসমূহ আঁতৰাওক। ধন্যবাদ।